প্ৰথমে নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে কলা পুলি বেগত ভোট জলকীয়া পুলি ৰোপণ কৰি কেনেকৈ বজাৰলৈ নিয়া হয় সেই বিষয়ে জনাবলৈ বিচাৰিছোঁ। আৰু আহক আপোনালোকক প্ৰথমতে দেখাই আছোঁ ভোট জলকীয়াবোৰ। এয়া আছে কলা পুলি বেগ। এইটো সাইজৰ কলা পুলি বেগ হ'লে বেছি ভাল হয়। আৰু ইয়াতকৈ ডাঙৰ আছে। এবাৰ দেখাই আছোঁ সেইটালৈকে অকণমান ওচৰৰ পৰা দেখাই আছোঁ। এইবোৰ আৰু 15-20 দিন হ'লে সম্পূৰ্ণ বিক্ৰী কৰিবলৈ হ'ব। দেখাই আছোঁ আগলৈকে 100-200 পুলি বিক্ৰী কৰিবলৈ হৈছে। এইবোৰ সম্পূৰ্ণ হৈছে, বজাৰলৈ নিব পৰা হৈছে। এইবোৰ সুন্দৰ গঠন লৈছে। মাজতে এজাক বৰষুণ পাইছিলে, সেইবাবে সাৰটো ধৰি লৈছে। আৰু এতিয়া ফাগুন চ'ত মাহত বৰষুণ এজাক দুজাক পৰিলে বেছি ভাল হয়। এইবাৰ বৰষুণ খুব কমে। এইবাৰ অতি সুন্দৰ, বিশেষকৈ মাঘ ফাগুন মাহৰ পিছতে বজাৰবোৰত ভোট জলকীয়া পুলি বেছিকৈ বিক্ৰী হয়। আৰু বহাগ মাহলৈকে সম্পূৰ্ণ ভোট জলকীয়া পুলি বিক্ৰী কৰিব পাৰি। আৰু আপোনালোকে যদি বজাৰ বা কিবা পাৰি এনেকুৱা, আৰু এই পুলি বেগত ৰোপণ কৰিব লাগে। আপোনালোকে যিমান পাৰে 500-1000 কলা পুলি বেগত পুলি ৰোপণ কৰি এনেকৈ 2 মাহটো ৰাখিব লাগিব। 2 মাহ 3 মাহ ৰাখিলে বেছি ডাঙৰ হয়। আৰু আছে আপোনাক সেইফালে দেখাই আছোঁ জিৰো পেকেটৰ। এইবোৰ ইফালে আছে। এইফালে আছে জিৰো পেকেটৰ। এইবাৰ খনকে ৰখাইছে, পাতলৈ দিয়া নাই বৰ্তমান। পাতলৈ দিব লাগিব। যিমান পাতলৈ দিয়ে সিমানে পুলিটো অতি সোনকালে ডাঙৰ হয়, গঠনবোৰ ভাল হয়। এয়া আছে পুলিবোৰ। ধুনীয়া গঠন, চেহেৰা ভাল হৈছে। পুলিৰ গঠন এইবোৰ আৰু আপোনাক জনাইছোঁ 2-3 মাহৰ আগত এটা ভিডিঅ'ত জনাইছিলোঁ, এই যে ঠাণ্ডাত পৰি গৈছে যে, এতিয়া গৰম আহিছে, প্ৰায় গজিছে। আপোনালোকক দেখাই আছোঁ, যিবাৰ গজিছে সেইবাৰ ওলাই ৰখা হৈছে, বাস্কেটত ৰখা হৈছে। মই জনাইছিলোঁ যে যদি গুটি বেয়া নহয় তেতিয়াহ'লে গৰম আহিলে গজিব। প্ৰায় গজি আছে, এটা দুটাকৈ। যিবাৰ গজিছে সেইবাৰ ওলাই ৰাখিছোঁ এনেকুৱা। দেখিছে আৰু ইয়াত পুলি কিমান আছে সেইটো মই বৰ্তমান জনোৱা হোৱা নাই। ইয়াত মুঠ বেছি পুলি নহয়, তথাপিও 1500 পুলি হ'ব। কলা পুলি বেগতো 1500 পুলি হ'ব।
আৰু যিটো 0 পেকৰ আছে সেইটো 1500 মান হ'ব সেই পুলি। আৰু নেক্সট যিবোৰ গজানাই এইটো আছে 4000 ওপৰে হ'ব। ভাল হৈছে পুলিবোৰ, পুলি দেখিয়ে ভাল লাগে। এনেকুৱা যদি আপোনালোকে বজাৰত নিবলৈ বিচাৰে 2000-3000 যদি পুলি এনেকৈ বনাই লৈ বিক্ৰী কৰিব পাৰি, নিশ্চয় আপোনালোকে ভাল এটা উপাৰ্জন কৰিব পাৰিব। কলা পুলি বেগত 0টো ৰাখিব পাৰে। কলা পুলি বেগতটো আপুনি ভাল দাম পোৱা যায়, 60 টকা যোৰা, 50 টকা যোৰা, 100 টকালৈকে পোৱা যায় যোৰা। যিমান পুলি ডাঙৰ কৰে সিমান লাভৱান বেছি ভাল হয়। যিসকলে নতুনকৈ কৰিব বিচাৰে তেনেকৈ কৰিব পাৰে আৰম্ভণিতে। এনেকুৱা ভাল হৈছে। আৰু এয়াই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আৰু নেক্সট ভিডিঅ'ত দেখিবলৈ পাব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।